নমস্কাৰ বন্ধুসকল, এইখিনি হৈছে মোৰ চোপা নেপিয়াৰ ঘাঁহ আৰু এইখিনি চোপা নেপিয়াৰ ঘাঁহৰে মই কাটিং কৰি ষ্টিক উলিয়াই মই নিজৰ কাৰণে ৰোপণ কৰিবলৈ ওলাইছোঁ। আজি তামোল বাগান হয় এইখন মোৰ। তামোল বাগানত মাজে মাজে সৰু ট্ৰেক্টৰ সোমোৱাই মই মাটিখিনি ভাল ধৰণে চহাই লৈছোঁ। বস্তাৰ পৰাও গজালি আহি গৈছে, দেখা পাইছে। প্ৰত্যেকটা কাটিঙে সুন্দৰকৈ গজালি আহিছে। এইবোৰ দেখিছে, এইবোৰ ৰোপণ কৰাৰ পিছতে অতি সহজে সোনকালে সিহঁতৰ গ্ৰোথ হ'ব। গতিকে আজি মই চোপা নেপিয়াৰ ৰোপণ কৰা ভিডিঅ' আপোনালোকক কিছু দেখুৱাবলৈ ওলাইছোঁ। ভিডিঅ'টো চাই থাকিব। দেখিছে এনেকুৱা ধৰণে মই ৰোপণ কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ যদি সম্পূৰ্ণ মেচিয়ৰ হোৱা ষ্টিক আপোনালোকক লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মই স্ক্ৰীণত মোৰ হোৱাটছএপ নাম্বাৰ আৰু মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম। আপোনালোকে সেই নাম্বাৰটোত মোৰ লগত যোগাযোগ কৰিব। এনেকুৱা ধৰণৰ সুন্দৰ লেটেষ্ট মডেলৰ চুপাৰ নেপিয়াৰ, হাইব্ৰিড চুপাৰ নেপিয়াৰ পাকচুং 1 এনেকুৱা ষ্টিক আপোনালোকে ল'ব পাৰিব। গতিকে কোনোবা বন্ধুক যদি লাগে মোৰ লগত নিশ্চয় যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দিয়া হ'ব। এইবোৰ দেখিছে এনেকুৱা ধৰণে মই ৰোপণ কৰিছোঁ। আৰু লগতে ছিংগল গাঁঠি ব্যৱহাৰ কৰিব। ডাবল গাঁঠিৰ আপোনালোকে ৰোপণ নকৰিব। ছিংগল গাঁঠিৰ সদায় ৰোপণ কৰাৰ কাৰণে যত্ন কৰিব। ছিংগল গাঁঠিৰ বেছি ভাল হয়। এইটো দেখিছে, এই গাঁঠিটোৰ পৰা 1 ইঞ্চিমান ওপৰত মাটি থাকি দিলেই হ'ল, বাকী ইমান নালাগে বাৰু। এইখিনি বাকীখিনি ওপৰত ওলাই থাকিলেও হ'ব এনেকুৱা ধৰণৰকৈ। আৰু 45 ডিগ্ৰী এংগুলত ৰোপণ কৰিব। লগতে ছিংগল গাঁঠি ব্যৱহাৰ কৰিব। ডাবল গাঁঠিৰ কোনো প্ৰয়োজন নাই, ছিংগল গাঁঠিয়ে সকলোতকৈ উত্তম হয়। গতিকে তেনেকুৱাকৈ ৰোপণ কৰিব।